নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ মোৰ সঞ্জয় গুৱাহাটীয়ান ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, জানেনে পেট্ৰলৰ আচল মূল্যটো আৰু পেট্ৰলত চৰকাৰৰ টেক্স কিমান থাকে? আৰু মই ভাবোঁ যে ভাৰতৰ সকলো নাগৰিকে এইবোৰ জনাৰ অধিকাৰ থাকে। যি এতিয়াৰ বৰ্তমান দিনত পেট্ৰলৰ মূল্য হয় 91 টকা, সেই 91 টকা আমি কিহৰ বাবে দি আছোঁ, এই সকলোবোৰ কথা আজি আপোনালোকে জানিব পাৰিব মোৰ এইটো ভিডিঅ'ত। আচলতে বন্ধু বান্ধৱীসকল, পেট্ৰলৰ মূল্য সদায়ে ওপৰতল হৈ থাকে, কিন্তু তথাপিও আমি এইটো বিষয় এটা উদাহৰণৰ দ্বাৰা বুজোৱা হওক। তো ধৰি লওক আপোনালোকে পেট্ৰল পাম্পত পেট্ৰলৰ মূল্য 91 টকা হোৱা দেখা পাইছে, কিন্তু সেইটো আচলতে 33 টকা 50 পইচা মানহে হয় মোটামুটি। আচলতে এই মূল্যটো বেছিক প্ৰাইচ হয় পেট্ৰলৰ, আৰু ইয়াতে এড হয় কেন্দ্ৰীয় চৰকাৰৰ টেক্স, যিটো মোটামুটি হয় 33 টকাৰ আশে পাশে। আকৌ ইয়াতে যোগ হয় আমাৰ ৰাজ্য চৰকাৰৰ টেক্স, যিটো মোটামুটি হয় 21 টকা মানৰ ভিতৰত, আৰু ইয়াৰ লগতে যোগ হয় পেট্ৰল পাম্পৰ মালিকৰ কমিশ্যন, আৰু এয়া মোটামুটি 3 পৰা 4 টকা হয় প্ৰতি লিটাৰত। কিন্তু এয়াও নিৰ্ভৰ কৰে পেট্ৰল পাম্পৰ ওপৰত, কিন্তু এভাৰেজ 3 পৰা 4 টকাৰ ভিতৰত থাকে। মানে ক'ব লাগিব যে পেট্ৰল পাম্পৰ মালিকে 3 পৰা 4 টকা লাভান্বিত হয় প্ৰতি লিটাৰ পেট্ৰলত। তো বন্ধু বান্ধৱীসকল, যদি আমি এই গোটেইবোৰৰ হিচাপ কৰোঁ তেতিয়াহ'লে ওলাব মুঠ 91 টকা। তো বন্ধু বান্ধৱীসকল, যদি আমি এই গোটেইবোৰৰ হিচাপ কৰোঁ তেতিয়াহ'লে ওলাব মুঠ 91 টকা। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাৰ্টখনত দেখিবলৈ পাইছে, ইয়াত বেছিভাগ পেট্ৰলৰ মূল্য টেক্সৰ বাবে বঢ়া দেখা গৈছে। হয়, ক'বলৈ গ'লে আচলতে পেট্ৰলৰ মূল্য বেছি নহয়, আচলতে পেট্ৰলৰ পৰা পোৱা টেক্সৰ দ্বাৰা চৰকাৰে ৰেভিনিউ লছৰ মেকআপ কৰি আছে। তো বন্ধু বান্ধৱীসকল, দেখিলে কিহৰ বাবে পেট্ৰলৰ মূল্য বেছি হ'ব ধৰিছে। এইবোৰ কথা ভিতৰি নজনাৰ ফলত কিছু সংখ্যক লোকৰ মনত প্ৰশ্ন উদয় হৈছিল যে পেট্ৰল বেলেগ দেশৰ পৰা কঢ়িওৱাৰ বাবে মূল্য বাঢ়িছে নে টেক্সৰ বাবে বাঢ়িছে। তো দেখিলে বন্ধু বান্ধৱীসকল, টেক্স বেছি হোৱাৰ বাবেহে পেট্ৰলৰ মূল্য বেছি আমাৰ ভাৰতত। পেট্ৰলৰ যি বেছিক মূল্য সেইটো বঢ়া নাই। তো বন্ধু বান্ধৱীসকল, এই আছিল পেট্ৰলৰ মূল্য বঢ়া আঁৰৰ ৰহস্য। লগতে বন্ধু বান্ধৱীসকল, জানেনে আমাৰ পৃথিৱীত আৰু কিমান পেট্ৰল আছে? মানে গম পায়ে ভিউৱাৰ্ছ কিছুমানসকলে, পেট্ৰল যে পৃথিৱীৰ পৰা লাহে লাহে কমি আহিছে। আচলতে বন্ধু বান্ধৱীসকল, যেনেদৰে পেট্ৰল আজিৰ দিনৰ হাৰত ব্যৱহাৰ হৈ আহিছে, বিপিৰ বছৰিকা ৰিপৰ্টৰ মতে আৰু 53 বছৰ কাল থাকিব পেট্ৰল আমাৰ পৃথিৱীত। কিছুমান ভিউৱাৰ্ছে চাগে মোৰ কথাষাৰ শুনি ভাবিব লৈছে যে পেট্ৰল শেষ হ'লে কি হ'ব। আচলতে বন্ধু বান্ধৱীসকল, চিন্তা কৰিব নালাগে, তেতিয়ালৈ আপুনি দেখা বৰ্তমানৰ ইলেক্ট্ৰনিক গাড়ী বহুত বেছি উন্নত মানৰ হ'ব। তো বন্ধু বান্ধৱীসকল, যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কিবা ভুল দেখা পালে কমেণ্ট কৰি জনাব, আৰু পাছলৈ যাতে আপোনালোকে এনেধৰণৰ ভিডিঅ' চাবলৈ পায় তাৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও, জয় আই অসম।